দিছোঁ দেই আপোনাক পইচা আপোনাক মই কোন জেগা পৰা আহিছে? কঁঠালগুৰি পৰা এইপিনে ক'লৈ যায়? ভালকৈ খোজকাঢ়িবই পৰা নাইচোন আপুনি। অঁ ঘৰত কোন কেনেকৈ আছে? অকল আপুনি আপোনালোকৰ বুঢ়ীগৰাকী আপুনি আছে? অঁ অঁ পিনে বিচাৰি কোনোবাই? অঁ এতিয়া ইমান আপুনি কষ্টকৈ যিহেতু আহিছে পায় না পইচা এনেকৈ ওলাই আহিলে কিবা এটা দিয়ে? বহুত দিনৰ মূৰে মূৰে আহে। অঁ মই কিবা এটা দিছোঁ দেই আপোনাক পইচা আপোনাক মই 1300 টকা এটা দিছোঁ দেই। আপুনি খালি এতিয়া ঘৰলৈ যাবগৈ দেই। ঘৰলৈ আপুনি এটা কাম কৰিব এতিয়া টমটমত বা কিবা ঘৰলৈ যাবগৈ দেই আৰু খুজি নাযাব এনেকৈ যিহেতু দৌৰিয়ে বহুত কষ্টকৈ যিহেতু ৰাতিপুৱাই ওলাই আহিলে নি খোৱা বোৱা কৰিলে না? খোৱা বোৱা কৰিলে যিহেতু কিবা এটা বিচাৰিছে য'তে যিহেতু মানে বিচাৰিছে আৰু নাযাব দেই এতিয়া ঘৰলৈ যাবগৈ দেই। 1300 টকা এটা দিছোঁ দেই। ঠিক আছে ঠিক আছে ঠিক আছে দৌৰিয়ে বহুত কষ্টকৈ যিহেতু খোজকাঢ়ি আহি থকা দেখিলোঁ মই একেবাৰে কিবা এটা মোৰ পিনৰ পৰা দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। 1300 টকা আছে দেই দেখিছে? ঠিক আছে আপুনি এতিয়া খালি ঘৰলৈ যাবগৈ দেই। কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে খালি শ্বেয়াৰ কৰিলে ভাল লাগিব। ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, পেজটো ফ'ল' কৰি ল'ব। যদি শ্বেয়াৰ কৰিলে মোৰ আকৌ ভাল লাগিব, কাৰোবাক আকৌ সহায় কৰি ভাল লাগিব। ভিডিঅ'টো যিমান পাৰে খালি শ্বেয়াৰ কৰি দিব।